নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বঞ্জিত আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, পৰীক্ষা আহি আছে আৰু পৰীক্ষা বুলিও কথা নাই, সময়ে সময়ে দৰকাৰ হয় যে আপোনাৰ ফটোখন PDF কৰি দিব লাগে আৰু দিব কেনেকৈ গোটেইখিনি আজিৰ এই ভিডিঅ'টোত জনাম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব ডকুমেণ্ট স্কেনাৰ আৰু ডকুমেণ্ট স্কেনাৰ বুলি চাৰ্চ কৰাৰ লগে লগে এইটো একেবাৰে ওপৰত দেখিছে, এইটো এপ আপোনালোকে দেখিবলৈ পাব আৰু এই এপটো আপোনালোকে ইনষ্টল কৰিব। মই ইনষ্টল কৰা আছে, গতিকে মই এতিয়া অ'পেন কৰিম। তাৰ পাছত আপোনালোকে নেক্সট ইণ্টাৰফেচটো এনেকুৱা ধৰণে দেখিবলৈ পাব। আপোনালোকে তলত দুটা বস্তু দেখিছে আৰু আপোনালোকে কাষৰ যিটো আছে ঘৰ, এইটো ঘৰত আপোনালোকে ক্লিক কৰিব আৰু এইটো ঘৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ গেলাৰীত থকা যিকোনো ফটো বা ডকুমেণ্ট আছে সেইখিনি আপোনালোকে PDF কৰি ল'ব পাৰিব। যিহেতু এইটো JPG ফৰ্মেটত আছে, এতিয়া এইটো আপোনালোকে PDF কৰি ল'ব পাৰিব। আপোনালোকে যিটো ফটো PDF কৰি পঠিয়াব লাগে সেই ফটোটোত আপোনালোকে ইয়াত চাই চিলেক্ট কৰি ল'ব। ধৰক মই এইটোৱে দিছোঁ, এইটো ফটো মই এতিয়া মানে PDF কৰি ল'ম। এইটো JPG ফৰ্মেটত আছে, গতিকে ইয়াক মই PDF কৰি ল'ম আৰু এইটো মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি তলত ডন অপশ্যনটোত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ক্ৰপ অপশ্যনটো দেখিছে। আপোনালোকৰ যিখিনি লাগে সেইখিনি আপোনালোকে এনেকৈ ঠিক ঠাক কৰি ল'ব। ঠিক কৰি লৈ একেবাৰে তলত ৰাইট চাইডে দেখিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। আগতে আপোনালোকে এই ফটোখন ডাৰ্ক টাইপত দেখিবলৈ পাইছিল আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পূৰা ক্লিন দেখা পাইছে আৰু তাৰ পাছত আপোনালোকে এই শুদ্ধ চিনটো যে আছে, এই শুদ্ধ চিনটোত আপোনালোকে ক্লিক কৰিব আৰু তাৰ পাছত আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব আৰু ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত ওপৰত ছেভ এজ PDF JPG। এতিয়া আপোনালোকে যিহেতু PDFত ছেভ কৰিব লাগিব, PDF লাগে আপোনালোকক, গতিকে PDFটো বাই ডিফল্ট চিলেক্ট হৈ আছে। যদি কেতিয়াবা PDF নালাগে, JPG লাগে, JPGত ক্লিক কৰিব আৰু PDFত এনে বাই ডিফল্ট চিলেক্ট হৈ আছে, গতিকে এইটো PDF ছেভ এজ PDF আৰু তলত আপোনালোকে দেখিছে ছেভ ফাইলটো আপোনালোকে কোনটো ফাইলত আপোনালোকে ছেভ কৰিব। গতিকে মই মাই ডকুমেণ্ট চিলেক্ট কৰিলোঁ আৰু মই মাই ডকুমেণ্ট চিলেক্ট কৰি মই ইয়াত ছেভ কৰিলোঁ আৰু ছেভ ছাকচেছফুলি। আপোনালোকে ফাইল মেনেজাৰত যাব আৰু ফাইল মেনেজাৰত গৈ আপোনালোকে যিহেতু ডকুমেণ্টত ছেভ কৰিছিলে, ডকুমেণ্টত ক্লিক কৰিব আৰু ডকুমেণ্টত ক্লিক কৰাৰ লগে লগে একেবাৰে ওপৰতে আপোনাৰ যিটো ফাইল ছেভ কৰিছিলে সেইটো ফাইল দেখিবলৈ পাব। আৰু ধৰি লওক আপোনাৰ মোবাইলত ছেভ কৰা নাই ফটোখন আৰু নতুনকৈ ফটো মাৰি আপোনালোকে PDF কৰি দিব লাগিব, তেতিয়াহ'লে আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰিব, কেমেৰা চিম্বলটোত, আৰু কেমেৰা চিম্বলটোত ক্লিক কৰি আপোনালোকে ইয়াত দেখিছে এই ফটোখন আৰু এই ফটোখন আপোনালোকে এনেকৈ কেমেৰাটো অ'পেন হোৱাৰ পিছত ফটোখন কেপচাৰ কৰি ল'ব আৰু এতিয়া ফটোখন দেখিছে একেবাৰে ক'লা হৈ আছে, ডাৰ্ক হৈ আছে, ভালকৈ চিনি নাপায় আখৰবিলাক। কিন্তু আপোনালোকে ইয়াত কামখিনি কৰাৰ লগে লগে আৰু আপোনালোকে এই এপছটোৰ দ্বাৰাই দি কেপচাৰ কৰি লোৱাৰ পাছত এই ফটোখন একেবাৰে ক্লিন দেখা হ'ব। আপোনালোকক দেখুৱাই আছোঁ। আৰু ফটো মৰাৰ পাছত আপোনালোকে দেখিছে ক্ৰপ, আপোনাক যিখিনি লাগে এনেকৈ আপ ডাউন কৰি ল'ব পাৰিব যিখিনি দৰকাৰ হয়। তাৰপিছত আপোনালোকে কণ্টিনিউ ক্লিক কৰিব আৰু কণ্টিনিউ ক্লিক কৰাৰ লগে লগে এই ফটোখন যিহেতু ক'লা হৈ আছিল, একো দেখা নোপোৱা হৈ আছিল, এতিয়া আপোনালোকে দেখিলে একদম ক্লিন হৈ গৈছে। আৰু এনেদৰে আপোনালোকে এই এপছটো ব্যৱহাৰ কৰি আপোনালোকে ডকুমেণ্ট স্কেনো কৰিব পাৰিব আৰু লগতে PDFও কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।